অশান্তি লাগিছে আৰু সদায় একেখিনি কাম কৰি কৰি লোকক আলপৈচান ধৰোঁতে ধৰোঁতে নিজৰে মানে সময় নাইকিয়া হৈ গৈছে। নিজকো অকণ সময় লাগে ন। অ' মা, কি হ'ল ক? দেউতাৰ লগত পাতিলা নি কথাটো? কোৱা না। কি কথা? মই যে কৈছিলোঁ বাইক লাগে বুলি, লগৰ চবৰে হৈ গ'ল চোৱা না। চবেই কলেজলৈ টিউচনলৈ বাইক লৈ যায়, মই কি এনেকৈ গৈ থাকিম নি? কৰোণাৰ কাৰণে চলিবলৈ পাইছে নে? আকৌ ইয়াক বাইক লাগে। পাৰ্চেণ্টেজ কিমান পাইছিল তই এবাৰ? বাইকৰ কথা ক'লে চিধাই পাৰ্চেণ্টেজৰ কথা কয়। পাৰ্চেণ্টেজৰ কথা কৈ কৈ মোক ঠগি ঠগি শেষ কৰি পেলাইছে। পঢ়াৰ ফালে নাই, ইফালে বাইক লাগে তাক। নালাগে দিবলৈ তোমালোকে মোক বাইক চাইক। এই ভৰ দুপৰীয়াখনত এইটো কোন আহিছে এইফালে আকৌ? আহক মই তাক চাম, মই তাক আজি ল'ম। পোনা কি হ'ল? মই আগলৈ যাব পৰা নাই যে। তোক আৰু দি আছো। কোন হয় তই? মোৰ মুখৰ আগলৈ ই যেনিবা মোক দেখিহে পাব। কোন হয় তই? মোক আজিলৈকে কোনেও দেখা নাই, তই কেনেকে দেখিলি ৰে? কোন হয় তই? ইয়াত এই দুপৰীয়াখন কি কৰিছ? প্ৰথমে তই কত কোন হয়? মোৰ কোনো সুখ নাই, মোৰ কোনো দুখ নাই, মই ভূত হয়। মই মৰম। ইমান ধুনীয়া নাম হ'লে কিডাল হ'ব? মোক কোনো ঘৰত মৰম নকৰে। কিয়? কি হ'ল? মোৰ বহুত খং উঠি আছে। ঘৰৰ চবেই মোক ঠগিছে, সেইকাৰণে মই আজি ঘৰৰ পৰা এনেকৈ খোজকাঢ়ি ওলাই গুচি আহিলোঁ। এইটো বেয়া কথা, ঘৰত চবেই চিন্তা কৰি থাকিব পায়। হ'ল কিনো এনেকৈ যে ওলাই আহিবলগীয়া হ'ল তোৰ? মোৰ লগৰ চবেই বাইক লৈছে, টিউচন যায়, কলেজ যায়, মোৰহে নাই। মই ঘৰত ক'লে অকল পাৰ্চেণ্টেজৰ কথা কয়, অকল পাৰ্চেণ্টেজৰ কথা কয়। তেনেকৈ পাৰ কৰি আছে। মই কেনেকৈ যাম? মোৰ লাজ লাগে, মই নাযাওঁ কলেজ। তেনেকৈ মই নাযাওঁ। অ' কথাটো সেইটো। আজি মই এনেকৈ যে আছোঁ, কিয় আছোঁ জান? কি কাৰণে মই এনেকৈ থাকিবলগীয়া হ'ল গম পাইছ? শুন, সেই ৰাস্তাটো দেখিছ? তাতে মই এক্সিডেণ্ট হৈ মৰিছিলোঁ বাইকত। মোৰ চব আছিলে, মোৰ গাড়ী আছিলে, বাইক আছিলে, কোনো কথাও নাছিলে। যি মন যায় মই তাকেই কৰিছিলোঁ। মই বাইক লৈ ওলাই আহোঁ, হাইৱেত ষ্টাণ্ট কৰোঁ, চবে ৱাহ ৱাহ কয়। এদিন কি হ'ল গম পাওঁ? হঠাৎ কি হৈ গ'ল মই ধৰিবই নোৱাৰিলোঁ। পলকতে সকলোবোৰ সলনি হৈ গ'ল। আৰু আজি মই সকলোৰ পৰা আঁতৰি এনেকৈ কছে কছে হাবিয়ে হাবিয়ে ঘূৰি ফুৰিবলগীয়া হৈছে। মই চব বুজি পালোঁ। মই ঘৰলৈ যাম, মায়ে চিন্তা কৰি থাকিব পায়। যেতিয়া সময় হ'ব সকলো সুবিধা দিব। এতিয়া যা, ঘৰলৈ যা, চবেই চিন্তা কৰি থাকিব পায়। যাওঁ মই তেতিয়াহ'লে। যা যা, মই বহুত কষ্টত আছোঁ, মোৰ নিচিনা যাতে তোৰ হ'ব নালাগে। মা, ক'ত গৈছিলি তই? মই চিন্তা কৰি আছোঁ নাই? ভাত দিওঁ, ভোক লাগিছে। মুখ হাতখন ধুই আগে যা, একেলগে খাম। ময়ো খোৱা নাই।